এই মুহূৰ্তত ৰাজ্যত লাখ লাখ ৰেচন লাভ কৰা লোকৰ বাবে আহি পৰিছে এক ডাঙৰ খবৰ। হাতত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে, কিয়নো কাইলৈৰ পৰা লাভ কৰিব বিনামূলীয়া ৰেচন সামগ্ৰী। নতুন নিয়ম আৰু নতুন পদ্ধতিৰে লাভ কৰিব ৰেচনৰ সামগ্ৰীসমূহ। ৰেচনৰ হিতাধিকাৰীৰ লগতে ৰেচনৰ দোকানীসমূহৰ বাবে আহি পৰিছে কেইবাটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা। কি নিৰ্দেশনা আহি পৰিছে সবিশেষ এইটো ভিডিঅ'ত লাভ কৰিব। মাজত মাত্ৰ আৰু কেইটামান ঘণ্টা ৰেচন ল'বলৈ সাজু হওক ৰাজ্যবাসী। নতুন নিয়মেৰে লাভ কৰিব ৰেচন। জানি লওক কি নিয়ম মানিব লাগিব ৰেচন লাভ কৰোঁতে। 1 ফেব্ৰুৱাৰীৰ পৰা লাভ কৰিব ৰেচনৰ সামগ্ৰী। ৰেচন কাৰ্ডৰ লাখ লাখ লোকৰ বাবে আহি পৰিছে এই মুহূৰ্তত ডাঙৰ খবৰ। নতুনকৈ ৰেচন কাৰ্ড পোৱা সকলোৱে লাভ কৰিব ৰেচন। ৰেচন সময়মতে নাপালে দিব পাৰিব অভিযোগ। দোকানীৰ লগতে গ্ৰাহকো মানি চলিব লাগিব কেতবোৰ নীতি নিয়ম। 10 তাৰিখৰ ভিতৰতে লাভ কৰিব ৰেচন। মনত ৰাখিব ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক ফিংগাৰপ্ৰিণ্ট দিহে সংগ্ৰহ কৰক ৰচিদ। EPS মেচিনৰ দ্বাৰা দিয়া ৰচিদে ল'ব লাগিব হিতাধিকাৰীয়ে। অন্য যোজনাৰ অধীনত লাভ কৰিব 35 কিলোগ্ৰাম পৰ্যন্ত চাউল। অগ্ৰাধিকাৰ পৰিয়ালে 5 কিলোকৈ লাভ কৰিব ৰেচন। হিতাধিকাৰীয়ে ৰেচন সংগ্ৰহ কৰি ল'ব লাগিব ৰচিদ। 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান। কমকৈ ৰেচন পালে দিব পাৰিব অভিযোগ। আপুনি যদি কমকৈ ৰেচন পায় তেতিয়াহ'লে দিব পাৰিব অভিযোগ। আপোনাৰ এটা অভিযোগৰ পিছতে জেললৈ যাব লাগিব ৰেচনৰ দোকানী। আপোনাৰ এটা ফোন কলৰ পিছতে ৰঙা ঘৰৰ আলহী হ'ব ৰেচনৰ দোকানী। নোট কৰি লওক দুটাকৈ ফোন নম্বৰ 1800-345-3611 1967। এই দুটা নম্বৰত আপুনি দিব পাৰিব অভিযোগ। মাজত মাত্ৰ কেইটামান ঘণ্টা ৰেচন ল'বলৈ সাজু হওক ৰাজ্যৰ লাখ লাখ ৰেচন হিতাধিকাৰী। 1 ফেব্ৰুৱাৰীৰ পৰা নতুন নিয়মেৰে লাভ কৰিব ৰেচন।